নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথমজন ছুপাৰষ্টাৰ ৰাজেশ খান্না। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰোঁ, আপোনালোকে যাতে মোৰ ভিডিঅ'টি লাইক আৰু ছাবস্ক্ৰাইব কৰে। হয়, যিজন অভিনেতাৰ একেৰাহে 15খন ছবিত অভিনয় কৰি আটাইকেইখন ছবিয়ে ব্লকবাষ্টাৰ ছবি হিচাপে গণ্য হৈছিল। ৰাজেশ খান্নাৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি আছিল আৰাধনা। कोरा कागज था ये मन मेरा। আৰাধনা ছবিখনৰ পাছত একেৰাহে 15খন ছুপাৰহিট ছবি ৰাজেশ খান্না অভিনয় কৰিছিল। সেইবাবেই ৰাজেশ খান্না হৈ পৰিছিল প্ৰথমজন ছুপাৰষ্টাৰ। আগতে কোনো অভিনেতাই এনে সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। 1969 চনৰ পৰা 1972-73 চনলৈ তেখেতৰ ছবিয়ে হিন্দী চলচ্চিত্ৰ জগতত তোলপা লগাইছিল। এই সময়ছোৱাত ৰাজেশ খান্নাৰ হুৱে বাৱে লাখ লাখ অনুৰাগী ভিৰ কৰিছিল। তাৰপিছত লাহে লাহে ৰাজেশ খান্নাৰ ছবিসমূহ ফ্লপ হ'বলৈ ধৰে। 2012 বৰ্ষত তেখেতে এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। তেখেতৰ মৃত্যুত চলচ্চিত্ৰ জগতে গভীৰ শোক প্ৰকাশ কৰে। ৰাজেশ খান্নাৰ মৃত্যু হোৱাৰ পাছত তেখেতৰ বাসভৱনত উদ্ধাৰ হয় প্ৰায় 64টা ছুটকেছ। এই ছুটকেছসমূহৰ বিষয়ে আগতে কোনেও গম পোৱা নাছিল। ছুটকেছৰ ৰহস্য বিচাৰি যেতিয়া পৰিয়াল আৰু তেখেতৰ গুণবদ্ধই খুলি মেলি চায়, তেতিয়া দেখা পায় আটাইকেইটা ছুটকেছত কিছুমান উপহাৰ সামগ্ৰী দেখা পায়। পৰিয়াল আৰু ৰাজেশ খান্নাৰ অগণন গুণবদ্ধই ইয়াৰ ৰহস্য জানিবলৈ উদ্বিগ্ন হয়। সকলোৰে মনত এটা প্ৰশ্নই উদয় হয়, ইমানবিলাক উপহাৰ কিয় জমা কৰিছিল? নিশ্চয় অভিনেতাগৰাকীয়ে তেখেতৰ অনুৰাগী আৰু বন্ধু বান্ধৱসকলৰ বাবে এইবিলাক কিনিছিল। আকৌ প্ৰশ্ন উঠে, এই উপহাৰসমূহ দান নকৰিলে কিয়? অনুৰাগীসকলৰ মতে এইসমূহ দিবলৈ তেখেতৰ সময় নাছিল। যেতিয়া তেখেতৰ ছবিসমূহ ছুপাৰহিট হৈছিল আৰু সেই সময়ত তেখেতৰ ওচৰ পাজৰে আছিল লাখ লাখ অনুৰাগী। কিন্তু যেতিয়া তেখেতৰ ছবিসমূহ নচলা হৈ ছুপাৰষ্টাৰৰ গ্লেমাৰ কমি আহে, তেতিয়া লাহে লাহে তেখেতৰ প্ৰতি অনুৰাগীসকল আঁতৰি যায়। অৱশেষত ৰাজেশ খান্না সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। এজন অভিনেতাৰ সঁচা জীৱনতো হয় এক নাটকীয় পৰিৱৰ্তন। ৰাজেশ খান্নাৰ জীৱনতো এয়ে ঘটিল।